হয় আপোনালোকে দেখিবলৈ পাইছে আমাৰ আঁঠুভাঙা চকত তলত আঁঠুভাঙা চকত মানে বিৰাট বিশাল পানী আৰু একদম ব্ৰহ্মপুত্ৰৰ পানী সোমাই একদম গোটেই আঁঠুভাঙা চক বেয়া কৰি দিছে এই কি লাগে তাত হয় আপোনালোকে দেখিবলৈ পাইছে আমাৰ দুজন ব্যক্তি আছে তেওঁলোকৰ আমি ওচৰলৈ যাবলৈ খুজিম যে তেওঁলোকৰ ঘৰটো কেনেকৈ নাইকিয়া হ'ল যে তেওঁলোকৰ ঘৰটো বোলে এইখিনিতে আছিল আমি তেওঁলোকৰ পৰা অলপ জানিবলৈ চেষ্টা কৰিম আহকচোন আমি তেওঁলোকক যে আপুনি কওকচোন আপোনাৰ ঘৰটো মানে কেনেকুৱা নাইকিয়া হ'ল আপুনি বিষয়ে কি ক'ব কি ক'ম আৰু ঘৰটো এদিনাখন মানে ৰাতি শুই থাকোঁতে ঘৰ কৰি মানে ব্ৰহ্মপুত্ৰৰ পানী সোমাই ঘৰটো উটি গ'ল উটি যোৱাৰ পিছত আমি এতিয়া এনেকৈ থাকিব লগা হৈছে বিচাৰি আছোঁ পোৱা নাই তথাপিও হয় আপোনালোকে দেখিবলৈ পাইছে যে তেওঁলোকৰ ঘৰটো বোলে এইখিনিত আছিল ব্ৰহ্মপুত্ৰ নদী পানী অহাৰ কাৰণে তেওঁলোকৰ ঘৰটো বোলে নাইকিয়া হৈ গ'ল চ' আমি তেওঁলোকক সুধিম তেওঁলোকৰ এতিয়া ঘৰটো নিজৰ পুনৰ ঘৰটো কেনেকৈ পাব আৰু তেওঁলোকে আমাৰ অনুৰোধ মানে এটাই চৰকাৰলৈ অনুৰোধ যে আমাৰ ঘৰটো ভালে ভালে আনি দিয়ে তেতিয়াহ'লে ভাল লাগিল এতিয়া আমি আৰু পুনৰ যাম তেওঁলোকৰ ওচৰলৈ তেওঁলোকে কি কয় আমি শুনি ল'ম আপুনি কওকচোন আপুনি এতিয়া আমাক চৰকাৰৰ পৰাই বহুত আমি সাহায্য পাইছোঁ ঘৰো পাইছোঁ কিন্তু আমাক এতিয়া ইউটিউবাৰ আৰু টিকটকাৰ আৰু ৰিল যিগিলা বনায় সেইগিলাৰ পৰা সাহায্য লাগে আপোনালোকে চাবলৈ পাইছে যে তেওঁলোকক বোলে ইউটিউবাৰগিলাক সাহায্য দিছে চৰকাৰক সাহায্য দিছে তেওঁলোকক বোলে এতিয়া বোলে লাগে বোলে সাহায্য ৰিলচ বনোৱা আৰু টিকটকাৰবিলাকৰ পৰা সাহায্য লাগে তেওঁলোকক টিকটকাৰ আৰু ৰিলচ বনোৱাৰ এটাই মোৰ অনুৰোধ যে আপোনালোকে তেওঁলোকক ঘৰটো আনি দিয়ে প্লিজ